নমস্কাৰ মই আৰু বড়ো চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ আৰু এই ভিডিঅ'টো মই আহিছোঁ মাছ মাৰিবলৈ গা ধুবলৈ আৰু আহিছোঁ টেঙা খাবলৈ দেখুৱাই আছোঁ মাছ মাৰিব নাজানো ভালকৈ তথাপিতো চেষ্টা কৰি আছোঁ শিকি আছোঁ বৰ্তমান জাল মাৰিবলৈ বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মই প্ৰথমে খাম টেঙাটো আনিছোঁ আমাৰ নিজৰ নাই সৰি গৈছে বেলেগৰ পৰা আনিছোঁ এইটো টেঙা আৰু খাম তাৰপিছত মাছ মাৰিম Oh my God! Wow! খাব পৰা হৈ গ'ল কাটি ল'লোঁ বঢ়িয়াকৈ এতিয়া খাই আছোঁ তাৰপিছত Eternity later 3 days later টেঙা খোৱা হৈ গ'ল এতিয়া যাম মাছ মাৰিম আৰু মাছ মাৰিম ইয়াত এইখিনিত দেখিছেনে আপোনালোকে এইখিনিত তাত মাছ মাৰিম আৰু টেঙা খালোঁ খাই লৈ তেন্তে ভিডিঅ'টো চাই থাকক শেষলৈকে অ'কে ৰেডি এতিয়া মাৰিম মাছ তেন্তে ৰখি থাকক অলপ সময় দেখা পাব কি মাছ আহে কি মাছ নাহে ডাঙৰ মাছ অহা নাই পুঠিহে আহিছে ডাঙৰ মাছ নাইও বেছি চানা মাছ আছে এনেকুৱা আহিছে দেখুৱাই আছোঁ আপোনালোকক পিছত ধুই পখালি জালতো আছে মাছ মাৰা হৈ গ'ল এতিয়া গা ধুব আছে গা ধুব আহিছোঁ এইটো খালত গা ধুম এইটো খালত তাৰপিছত বেছি মাছ পোৱা নাই আধা কেজিমান পালোঁ আধা কেজিমান নহ'ব 400 মান হ'ব চানা মাছ আজি দিনটোৰ কিছু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনে হৈছে নাজানো যদি ভাল লাগিছে উৎসাহ দিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন ভিডিঅ' আহি আছে কিছুদিনৰ পিছত দি থাকিম নাওমান দুদিনমান টাইম লৈছোঁ মোৰ অলপ